ধুনীয়াকৈ আমাৰ সৰু সৰু ল'ৰাবিলাকে বহুত ধুনীয়াকৈ বোকাত ফূৰ্তি কৰি আছে। চবেই ফূৰ্তি কৰি আছে, আচলতে মজা লাগিছে। বোকাত আচলতে ফালি চিলি একদম মানে মজা ফূৰ্তি কৰি আছে। এতিয়ালৈকে খুব বঢ়িয়া লাগিছে আৰু ছোৱালীবিলাকেও ফূৰ্তি কৰি আছে, সকলো ফূৰ্তি কৰিছে কানুবাৰী বালিজান গ্ৰাউণ্ডত। গাম আরে একদম হ্যালো 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 নমস্কার নগরবর্তী স্থানে হাত তেলে দিব হেল্ল' গাইজ, মানৱদা আহি উপস্থিত হৈছে। মানৱদা নামিব এতিয়া। গৈ আছে। উপস্থিত ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ লগতে শেহতীয়াকৈ ৰঙালী বিহুৰ অযুত নিযুত শুভকামনা জ্ঞাপন কৰিছোঁ। সকলো ভালে আছেনে? যোৱা 2টা বছৰ কাল কৰোণাই গোটেই পৃথিৱীলৈকে নানান সমস্যা কঢ়িয়াই আনিলে। আমাৰ মাজত হেল্ল' গাইজ,
এনেধৰণে বোকাত খেলি আছে। বিহুত পূৰা ফূৰ্তি কৰি আছে তেওঁলোকে। ভাল ফূৰ্তি কৰিছে, কিন্তু মজা হৈছে, মজা 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 ফূৰ্তি কৰিব লাগে। গাছ কিমান ধুনীয়াকৈ আগফালে ফূৰ্তি কৰি আছে, মজা লাগিছে। ভাল লাগিছে, মজা লাগিছে আচলতে।